নমস্কাৰ বন্ধুসকল, মোৰ নাম ইদু দাস। পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, আপুনি মোৰ ভিডিঅ'ৰ থাম্বনেইলটো দেখি নিশ্চয় বুজিব পাৰিছে যে নতুনকৈ 20,000 পদৰ এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে। গতিকে বন্ধুসকল, এই ৰিক্ৰুইটমেণ্টটো ক'ৰ পৰা প্ৰকাশ পাইছে, পদৰ সংখ্যা কিমান, আপোনালোকক চেলাৰী কিমান দিয়া হ'ব, কোৱালিফিকেশ্যন আৰু লগতে কি কি পদ মুকলি হৈছে, সবিশেষ এই ভিডিঅ'টিৰ জৰিয়তে বুজাব চেষ্টা কৰিম। গতিকে বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাব, অকণমানো স্কিপ নকৰিব। আৰু যদি আপুনি মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। তো বলক বেছি পলম নকৰি ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, এই পদসমূহ মুকলি হৈছে SSCৰ ফালৰ পৰা, অৰ্থাৎ ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা। ইয়াতে সৰ্বমুঠ পদৰ সংখ্যা হৈছে 20,000টা। এপ্লাই কৰাৰ লাষ্ট ডেট 8 তাৰিখ 10 মাহ 2022। আপোনালোকক এই পদসমূহৰ বাবে চেলাৰী দিয়া হ'ব 25,500 টকাৰ পৰা 1,51,100 টকালৈকে। ইয়াতে থকা পদসমূহ হৈছে নম্বৰ 1ত এছিষ্টেণ্ট, নম্বৰ 2ত আপাৰ ডিভিজন ক্লাৰ্ক, নম্বৰ 3ত টেক্স এছিষ্টেণ্ট, নম্বৰ 4 ছাব ইন্সপেক্টৰ, নম্বৰ 5 ইন্সপেক্টৰ, নম্বৰ 6 ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, নম্বৰ 7 ছিনিয়ৰ ছেক্ৰেটেৰিয়েল এছিষ্টেণ্ট, নম্বৰ 8 পোষ্টেল এছিষ্টেণ্ট, নম্বৰ 9 জুনিয়ৰ একাউণ্টেণ্ট, নম্বৰ 10 অডিটৰ, নম্বৰ 11 জুনিয়ৰ ইণ্টেলিজেন্স অফিচাৰ, নম্বৰ 12 এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ, নম্বৰ 13 এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ, নম্বৰ 14 এছিষ্টেণ্ট অডিট অফিচ। ইয়াতে এপ্লাই কৰিবলৈ হ'লে আপোনাৰ কোৱালিফিকেশ্যন লাগিব, যিকোনো বেচেলৰ ডিগ্ৰী হ'লেই হ'ব। আৰু আপুনি ইয়াতে এপ্লাই কৰাৰ লাষ্ট ডেট 8 তাৰিখ 10 মাহ 2022ত এপ্লাই কৰিব লাগিব। যদি আপুনি ইয়াৰে অফিচিয়েল এডভাৰটাইজমেণ্টখন ডাউনলোড কৰিব বিচাৰিছে তেতিয়াহ'লে ভিডিঅ' ডেছক্ৰিপশ্যনত মই ইয়াৰে লিংক দি থৈ দিছোঁ। আপুনি তাত ক্লিক কৰি ইয়াৰে অফিচিয়েল এডভাৰটাইজমেণ্টখন ডাউনলোড কৰিব পাৰে। আৰু ইয়াৰে এপ্লাই কৰাৰ লিংকো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে এনেকুৱা ধৰণৰ আপডেটসমূহ আপুনি পোনপটীয়াকৈ পাই থাকে। গতিকে বন্ধুসকল, ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আশা কৰোঁ আপোনাৰ দিন শুভ হওক। জয় আই অসম।